মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 9 আমাৰ সামাজিক সমস্যা এই পাঠটিৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। কত দিয়া আছে সামাজিক সমস্যা বুলিলে কি বুজা? আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বোলে। খ নম্বৰ প্ৰশ্নটো দিয়া আছে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়? আৰু ইয়াৰ উত্তৰটো লিখিবা তোমালোকে সচেতনতা, সহযোগিতা, পাৰস্পৰিক বুজাপৰা, আন্তৰিকতা, বিশ্বাস আদি গুণৰ প্ৰয়োজন হয়। গ নম্বৰ প্ৰশ্নটো দিয়া আছে সামাজিক সমস্যাবোৰ কি কি? আৰু ইয়াৰ উত্তৰটো লিখিবা অন্ধবিশ্বাস, দৰিদ্ৰতা, নিৰক্ষৰতা, শিশু শ্ৰমিক, ডাইনী হত্যা, বিশ্বাসহীনতা, যৌতুক প্ৰথা, লিংগ বৈষম্য আদি। ঘ নম্বৰ প্ৰশ্নটো আছে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়? আৰু ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভেদাভেদ, উচ্চ নীচ ভাৱ, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদিয়ে সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায়। 2 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। ইয়াত ক নম্বৰত দিয়া আছে আমি সকলোৱে দেশ পাতি বাস কৰোঁ। আৰু ইয়াৰ উত্তৰটো লিখিবা সমাজ পাতি বাস কৰোঁ। আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। খ নম্বৰত দিয়া আছে দেশ হ'ল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভুল ধাৰণা। এইটো লিখিবা অন্ধবিশ্বাস। অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। গ নম্বৰ আছে সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত দেশ সৃষ্টি হয়। এইটো লিখিবা অশান্তিৰ সৃষ্টি হয়। গ নম্বৰত আছে ৰাইজৰ সচেতনতা আৰু দেশ নহ'লে কোনো সমস্যা সমাধান নহয়। এইটো লিখিবা সহযোগিতা নহ'লে। ঙ নম্বৰত আছে লিখা পঢ়া নজনা লোককে দেশ লোক বোলে। এইটো লিখিবা নিৰক্ষৰ লোক বোলে। 3 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে ক অংশত আছে অন্ধবিশ্বাসত কোনো পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা। খ অংশটোত আছে শিশু শ্ৰমিকৰ সৃষ্টি হয়, ডাইনী বিশ্বাস, সামাজিক সমস্যা, বৈজ্ঞানিক ভিত্তি নাই। আৰু এইটো ক অংশৰ লগত খ অংশ মিলাই তোমালোকে এই ধৰণে লিখিবা অন্ধবিশ্বাসত কোনো বৈজ্ঞানিক ভিত্তি নাই। পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয়। অন্ধবিশ্বাস, লিংগ বৈষম্য, শিশু শ্ৰমিক আদি সামাজিক সমস্যা। মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা ডাইনী বিশ্বাস। 4 নম্বৰত আছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। ইয়াৰে ক নম্বৰটোত দিয়া আছে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। এই উক্তিটো শুদ্ধ হৈ আছে আৰু এইটো তোমালোকে যেনেকৈ আছে তেনেকৈ লিখিবা গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। খ নম্বৰটোত দিয়া আছে কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। আৰু এইটো শুদ্ধ হৈ আছে উক্তিটো তোমালোকে যেনেকৈ আছে তেনেকৈ লিখিবা কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। গ নম্বৰত আছে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। আৰু এইটো শুদ্ধ হৈ আছে, এইটো যেনেকৈ আছে তেনেকৈ লিখিবা লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। ঘ নম্বৰত আছে নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। এইটো তোমালোকে লিখিবা নিৰক্ষৰতাই সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব নোৱাৰে। ঙ নম্বৰত আছে টকা পইচাৰ অভাৱ হ'লে ল'ৰা-ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে। আৰু এইটো তোমালোকে লিখিবা টকা পইচাৰ অভাৱ হ'লে ল'ৰা-ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে।
5 নম্বৰত আছে চমুটোকা লিখা, ক নম্বৰত দিয়া আছে অন্ধবিশ্বাস, খ নম্বৰত কুসংস্কাৰ আৰু গ নম্বৰত যৌতুক। অন্ধবিশ্বাস লিখিবা তোমালোকে। বৰ্তমান সময়ত অন্ধবিশ্বাস সমাজৰ এটা জটিল সমস্যা। কোনো এটা কথা ভালদৰে চালি জাৰি নোচোৱাকৈ সঁচা বুলি বিশ্বাস কৰাটোকেই অন্ধবিশ্বাস বোলে। এইবিলাকৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সাধাৰণতে অশিক্ষিত লোকৰ মাজত অন্ধবিশ্বাসে দেখা দিয়ে। অন্ধবিশ্বাসৰ ফলত সমাজত ডাঙৰ সমস্যাৰ সৃষ্টি হয়। কুসংস্কাৰ। অন্ধবিশ্বাসৰ কুসংস্কাৰ আন এক সামাজিক সমস্যা। এনেধৰণৰ সমস্যাবিলাকে সমাজৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। বৰ্তমান সময়ত চলা এটা কুসংস্কাৰ হৈছে সাপে খুটিলে বেজ আনি চিকিৎসা কৰা। বেমাৰ আজাৰ হ'লে বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা ফুকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল চিকিৎসাৰ ফলত বহু মানুহ উপযুক্ত চিকিৎসাৰ অভাৱত অকালতে কৰুণভাৱে মৃত্যুমুখত পৰে। এনেধৰণৰ কুসংস্কাৰৰ পৰা মুক্ত হ'বলৈ সমাজৰ প্ৰত্যেকজন মানুহৰ সজাগতাৰ প্ৰয়োজন। যৌতুক। বৰ্তমান সময়ত যৌতুক হৈছে সমাজৰ এটা ডাঙৰ ব্যাধি। বিয়া দিয়া ন-কইনাৰ লগত ঘৰৰ পৰা ছোৱালীজনীয়ে চলিব পৰাকৈ কিছুমান বয়-বস্তু নতুন ঘৰখনলৈ দি পঠোৱা হয়। ই এটা সামাজিক নিয়ম। কিন্তু কেতিয়াবা দৰাঘৰৰ পৰা অধিক বস্তু দাবী কৰি কইনাজনীৰ লগতে কইনা ঘৰৰ মানুহখিনিক হাৰাশাস্তি কৰা হয়। দাবী অনুযায়ী বস্তু দিব নোৱাৰিলে ছোৱালীজনীয়ে নিৰ্যাতন ভুগিবলগীয়া হয়। বহু সময়ত অকথ্য নিৰ্যাতনৰ ফলত ছোৱালীবিলাকে মৃত্যুবৰণ কৰিবলগীয়া হয়। ছোৱালীবিলাক উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে, সমাজৰ সকলো শ্ৰেণীৰ লোক সজাগ হ'লে এই প্ৰথা নিশ্চয় নিৰ্মূল হ'ব। 6 নম্বৰত আছে সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা। আৰু এইটোৰ উত্তৰ তোমালোকে লিখিবা। সমাজ থাকিলে সমস্যা থাকিবই। ৰাইজৰ একতা, পাৰস্পৰিক সহযোগিতা আদি থাকিলে সমাজৰ স্থানীয় সমস্যা কিছুমান চৰকাৰৰ অনুদান নোহোৱাকৈ সমাধান কৰিব পাৰি। উদাহৰণস্বৰূপে পাঠৰ অন্তৰ্গত সপোনপুৰী গাঁৱৰ ৰাইজৰ কথা ক'ব পাৰি। তেওঁলোকৰ অলপ বৰষুণ পৰিলেই অহা-যোৱা কৰিবলৈ অনুপযোগী হোৱা ৰাস্তাটো পঞ্চায়তৰ ধনলৈ আশা নকৰি ৰাইজে একগোট হৈ শ্ৰমদান কৰি মজবুত কৰিবলৈ সিদ্ধান্ত লৈছে। গতিকে এনেধৰণৰ স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈ সমাধান কৰিব পাৰে।